তাৰপিছত দেখিলোঁ যে নাই ব্যৱসায়টো নিজ স্বাধীন। আজি মোৰ ব্যৱসায় যিমানে কৰিম মোৰ নিজৰ স্বাধীন, মোৰ নিজৰ ঘৰলৈ আহিব, কিন্তু কাৰো কথা শুনিব নালাগে। সেইকাৰণে মই এই ব্যৱসায়টো কৰিলোঁ। তাৰমানে ব্যৱসায় জখলাডাল আপোনাৰ ওপৰত, যেনেকৈ আপুনি এটা চাকৰি কৰিলে যিমান এটা দৰমহা থাকিব ধৰি লওক সিমানটোলৈকে পাব, কাৰণ ব্যৱসায়টোত আপোনাৰ হয়তো লাখ টকা পাবলৈ আছে। সেইটো প্ৰতিজনে আপোনাৰ পজিটিভ দিশে মনত ভাৱ লৈ আপোনালোকে ব্যৱসায় ষ্টাৰ্ট কৰক। আপুনি মনত ভাবি নাথাকিব বোলে আজি কৰিম, কাইলৈ কৰিম, পৰহিলৈ কৰিম, তেনেকৈ যদি আপুনি ভাবি থাকে তেতিয়া কি হয়, এটা কথা চাব, আপোনালোকে যিজনে আগতে কৰে তেখেতৰ কিছুমান এক্সপিৰিয়েঞ্চ বাঢ়ে আৰু তেখেত সদায় আগবাঢ়ি যায়। আপুনি ভাবি থাকোঁতেই আপোনাৰ ছেকেণ্ড আহি আপোনাৰ কামটো লৈ আৰু তেখেত আগলৈ গুচি যায়। আৰু আমাৰ সমাজত বহুতে এনেদৰে মনত কুণ্ঠাবোধ লৈ আপোনাৰ ভবা চিন্তাৰ মাজতে সময় কটাই দিয়ে আৰু অযথা সময় ক'ৰবাত বহি সময় কটাই দিয়ে। তেন্তে আপোনাৰ সেই মূল্যৱান সময়খিনি আপুনি নিজৰ কামত ব্যৱহাৰ কৰি দুগুণ উৎসাহেৰে কাম কৰি যাব পাৰিব আৰু আপোনাৰ লগতে আপোনাৰ 10জনক আপুনি সংস্থাপনো দিব পাৰিব। মূলতে আপুনি কিমান টকামান হ'লে এখন ফাষ্টফুড খুলিব পাৰিব? মাত্ৰ আপুনি 2,000 পৰা 3,000 মান টকা লৈ আপুনি এখন কেনেকৈ ফাষ্টফুড আপুনি আৰম্ভ কৰিব তাৰ বিষয়ে জানো বলক আমি এই ভিডিঅ'ৰ সৈতে। যদি ভিডিঅ'টো ভাল পায় তেনে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব আমাৰ চেনেলটো। আগন্তুক দিনত এনেকুৱা যোগাত্মক দিশে আপোনালোকৰ সকলো ভিডিঅ' আমি প্ৰেৰণ কৰি থাকিম। ব্যৱসায়িক ক্ষেত্ৰখনৰ কথা আমি সদায় মনত ভাবি থাকোঁ, আজি মই কি ব্যৱসায় কৰিম, কাইলৈ কি ব্যৱসায় কৰিম, কি ব্যৱসায় কৰিলে মোৰ লাভজনক হ'ব। আৰু তেনেকুৱা এটা ব্যৱসায় লৈ আজি আমি উপস্থিত হৈছোঁ। এটা বিশেষ ব্যৱসায় আপোনালোকে দেখা পাইছে, আমি ফাষ্টফুডৰ ব্যৱসায়ৰ কথা আজি ক'ব যাম। আৰু তেনেকুৱা ব্যৱসায় কৰি আপুনি কেনেদৰে লাভালাভ কৰিব আৰু আপোনাৰ এখন সংসাৰ বা এখন ঘৰ কেনেকৈ চলাব পাৰিব এই ফাষ্টফুডৰ দ্বাৰা, আৰু আপুনি প্ৰতি মাহে কিমানমান টকা উপাৰ্জন কৰিব পাৰিব সেই ফাষ্টফুডৰ দ্বাৰা আপুনি বিক্ৰী কৰি, তাৰ বিষয়ে অকণমান জানি ল'ম। আমাৰ খগেশ্বৰ দাস আছে, এই খগেশ্বৰ দাসে এখন আপোনাৰ এখন তেখেতৰ এই ফাষ্টফুড আৰু ফাষ্টফুডৰ বিষয়ে আমি জনোৱা হওক। খগেশ্বৰৰ লগত অকণমান কিছু কথা পাতোঁ আৰু কিমান কি কথা সকলো কথা জানিবলৈ আমাৰ ভিডিঅ'টো সকলোকে চাই থাকক। এটা কথা কৈছোঁ, এখেতে খগেন দা হয়, নমস্কাৰ। আপুনি কিমান দিনমান ধৰি এই ব্যৱসায়টোৰ লগত জড়িত হৈছে আৰু এই ব্যৱসায়টো কৰিবলৈ হ'লে আপুনি মনত কেনেকুৱা ধৰণৰ আপুনি মনত ভাৱ লৈ এই ব্যৱসায়টো কৰিছে আৰু এই ব্যৱসায়টোৰ দ্বাৰা আপুনি কিমান লাভালাভ পাইছোঁ বুলি ভাবিছে, আৰু এই ব্যৱসায়টো যদি আমাৰ উঠি অহা প্ৰজন্মই সেই ব্যৱসায়টো কৰিব বিচাৰে তেন্তে তেখেতসকলৰ বাবে কি আপুনি এই উদগনিমূলক কথা জনাব, অকণমান জনাব নেকি এই ব্যৱসায়টোৰ বিষয়ে? প্ৰথমতে মই নাৰায়ণ দাসক ধন্যবাদ জনাইছোঁ। তেখেতৰ অনুমতিৰ কাৰণে মই এইখন দোকান খুলিবলৈ মানে আৰম্ভণি কৰিছোঁ। তেওঁ কৈছিলে যে তেন্তে এখন দোকান খোলা আপুনি ফাষ্টফুডত নাইকিয়া, মই তেখেতৰ কাৰণে দোকান খোলাৰ কাৰণে আৰম্ভণি কৰিছিলোঁ। তেখেতৰ ঘৰত পেইণ্টৰ কাম কৰিছিলোঁ নাৰায়ণ দাসৰ ঘৰত। নাৰায়ণ দাসে ক'লে যে আপুনি পেইণ্টৰ কাম কৰিবলৈ বাদ দিয়ক, কিন্তু আপুনি ব্যৱসায় এটা কৰক। তেতিয়া মই চিন্তা কৰিছিলোঁ যে ব্যৱসায়টো কৰিবলৈ পইচাও লাগিব, কিন্তু মই বন্ধন গোটৰ পৰা এটা লোন ল'লোঁ। এটা 40,000 টকাৰ লোন ল'লোঁ। 40,000 টকা লোন লৈ পেলাই মই এখন ঠেলা বনালোঁ। এখন ঠেলা বনাইছোঁ 40,000 টকা দি ঠেলাখন য'ত মই বস্তুখিনিও কিনিলোঁ, তাৰ যিখিনি সামগ্ৰী লাগে এই 40,000 টকাতে হ'ল। এই 40,000 টকাৰে মোৰ আজি মানে মোৰ সংসাৰ চলি আছে, প্লাছ মোৰ ঘৰ দুৱাৰ ইয়াৰ পৰাই চব চলি আছে। আৰু দুনুবতে আগতে মোৰ ব্যৱসায়টো ভাল আছিলে, এতিয়া আচলতে ঢেৰ ব্যৱসায় খুলিলে, ফাষ্টফুডে হৈ গ'ল ৰাস্তাই কিনাৰে কিনে। সেইকাৰণে মই আৰু ৰাস্তা কিনাৰত দি আছোঁ ফুটপাথত দিয়াৰ পাছত এতিয়া মই এইখিনিতে এখন দোকান ভাড়া লৈছোঁ মন্থলি 3,000 টকা। তাৰ বিনিময়ত মই চলি আছোঁ বৰ্তমান। এতিয়া ব্যৱসায় ইমান বেয়াও নহয় মোটামুটি। এতিয়া মূলতে আপুনি এদিনৰ কাৰণে কিমানমান টকা আপুনি ধৰি লওক এই সামগ্ৰী কিনি আপুনি চলাব পাৰিব? মই এদিনত 2,000 টকা সামগ্ৰী কিনিব লাগে। হয়, তেন্তে চাওক আপোনালোকে 2,000 টকা যদি আপুনি সামগ্ৰী কিনে তেন্তে সেই 2,000 টকাত আপুনি ধৰক আপুনি মিনিমাম আপুনি 500ৰ পৰা 600 টকা আপুনি ইনকাম কৰিব পাৰিব, যদি মই ভুল হোৱা নাই আপোনাক ক'ব বিচাৰিছোঁ। আৰু এইখিনি এনেকৈ ধৰণে আপোনালোকে এনেকুৱা এটা ফাষ্টফুডৰ ব্যৱসায় কৰিব পাৰিব। এতিয়া ফাষ্টফুডৰ বিশেষকৈ আপুনি কিমান দৰত এটা ধৰি লওক চিকেন চপ দিছে বা 1 প্লেট ঘুগুনি দিছে, ধৰক কেনেকুৱা? মই এটা চিকেন চপ ইয়াতে যোৰহাটত দিব নোৱাৰে, মই দি আছোঁ 20 টকাত থৈ আছোঁ, প্লাছ উইথত অলপ ঘুগুনিও দিছোঁ লগত। আৰু ডিম চপ 10 টকা এটা দিওঁ, আলু চপ আছে 5 টকা, পিঁয়াজি আছে, চাওমিন আছে, ফ্ৰাইড ৰাইচ আছে। সেইখিনি মানে মই কম মূল্যত দি আছোঁ খাবলৈ। আৰু তেখেতে কিন্তু আহেও, ৰাইজো আহিছে বা নাহে বুলি নকওঁ, বহুতে মোক ভালো পায়। ৰাইজ থাকিলেহে ধৰক আপুনি আমি ৰাইজ মানে ভগৱান। তেখেতসকলক আমি অনুৰোধ জনাওঁ, আপোনালোকে যদি এনেকুৱা ব্যৱসায়ৰ লগত আপোনালোকে জড়িত হ'ব বিচাৰে তেন্তে আমাৰ খগেনদাৰ লগৰ পৰা অকণমান কিছু জানিব পাৰিব। এই ব্যৱসায় আপোনাৰ জীৱনত কেনেকৈ চলি আছে? খগেনদাই এতিয়াতো একো নকয়, এই ব্যৱসায়টোৱে চলাই আছে। 2013 চনৰ পৰা চলাই আছোঁ। হয়, চাওক আপুনি 2013 চনৰ পৰা এখেতে এই ব্যৱসায়টোৰ দ্বাৰা যি ফাষ্টফুডৰ ব্যৱসায়
চব ফাষ্টফুডৰ ব্যৱসায়ৰ পৰা এখেতে আজি এই ঘৰখন চলি আছে আৰু তেখেত নিজে চলি আছে নে কি ক'ব উঠি অহা প্ৰজন্মক আপুনি কি জনাব কৰিব লাগে কৰিব আমাৰ বাহিৰৰ মানুহখিনি যে আহি পেলাই যে কৰি আছে আমাৰ অসমৰ মানুহখিনি আমাৰ অসমীয়াখিনি কৰিব নোৱাৰা কি মানুহ আছে সেইটো হয়নে নহয় আজি বিহাৰৰ পৰা আহি পেলাই চলিব পাৰিছে কিন্তু আমাৰ যিখিনি জন্ম ল'ৰাখিনি তেওঁলোকে কৰিব পাৰিব লাগে হয় নে আপোনালোক ওলাই আহক যদি আপোনাৰ চাব আপোনাৰ ফাষ্টফুডখন দিওঁতে এটা কথা চাব আপোনাৰ ওচৰৰ যিটো এৰিয়া হয় তাতে মানুহৰ অকণমান সমাগমটো থাকিব লাগিব বা তিনিআলি হ'ব লাগিব তেতিয়াই ধৰক য'ৰ ত'ৰ পৰা আহি এইফালে গোট খাইছে আৰু গধূলি সময়ত বা আহিবই ওলাই আহি এনেকুৱা আপোনাৰ এক প্লেট চানা খাইছে বা ডিম খাইছে আপুনি কি জনাব এনেকুৱা নতুন ব্যৱসায় কৰাসকলৰ বাবে ধৰি লওক কেনেকুৱা ধৰণৰ কনচেপ্ট লৈ এই ব্যৱসায়টো চলাব পাৰিব কিয় নহয় তেওঁলোকে এনেকৈ মই যেনেকৈ যিমান কম পইচা দি কৰিব পাৰিছোঁ তেওঁলোকেও পাৰিব কিন্তু এতিয়া সামগ্ৰীখিনি দাম হৈছে অলপমান তাৰমানে এতিয়া আগৰ যিখিনি সামগ্ৰী আছিলে দামটো অলপ কম আছিলে এতিয়া অলপ মানে বেছি হৈছে তথচ তাৰ বিনিময়ত মানে চলাব পৰাটো নিজকে দি থ'ব লাগিব মানে অকণ মানুহৰ ধৈৰ্য লাগিব দুটামান গুৰুত্বপূৰ্ণ কথা জানি ল'ব আপোনাৰ পইচাই চব নহয় কিন্তু পইচাৰ লগে কিছুমান আপোনাৰ মানসিক যি ধৈৰ্য লাগিব ধৈৰ্যৰ দ্বাৰা আদিমূল আপুনি লাহে লাহে যেতিয়া এটা ব্যৱসায় ষ্টাৰ্ট কৰিব সেই ব্যৱসায়টোত একেদিনাই নহ'ব পাৰে আপুনি ছেকেণ্ড মাহত নহ'ব পাৰে তেনেকৈ আপুনি বছৰজোৰা যি আপোনাৰ বস্তু কোনো ছাকচেছ নহয় মোৰতো আজি মই প্ৰথম যেতিয়া দোকানখন দিছিলোঁ যে মই একেদিনাখন যে মই কাষ্টমাৰ পাম বুলি মই ভবা নাই কিন্তু লাহে লাহে যেতিয়া হৈছে বোলে আমুক বোলে চব এটা খাই আমুক দেই ভাল লাগিছে বোলে খাই কিন্তু মানুহৰ পৰাই সমাগমটো হ'ব আপোনাৰ আজি মই ভাল পাইছোঁ যে মই আপোনাক কৈছে ব'ল আমুকলৈ যাম খাই তেনেকুৱাহে সিজনক আনি এনেকুৱা এটা আপোনাৰ ৰাস্তা সৃষ্টি কৰে আপুনি তেন্তে আপুনি নিশ্চিত থাকক আপুনি এটা ব্যৱসায় ষ্টাৰ্ট কৰিলে যেনেকৈ মানুহৰ কথা থাকে লাগি থাকিলে মাগি নাখায় এনেকুৱা এটা কথাই আমাক যি অসমীয়া যথেষ্ট তেনেকৈ কোৱা আছে সেই কথাটোক লৈ আপুনি এই কাম কৰি যাওক আৰু কামত কেতিয়াও আপোনাৰ সৰু বৰ নাভাবিব কামেই সদায় মানুহৰ ওচৰৰ শিখৰত আপুনি আগবঢ়াই আজি মই 10 জনৰ চিনাকি হৈছে এখন কাৰোবাৰ 10জনে মোক চিনি পায় সগেন দা ভাল নাই বুলি চিনি পায় সেইটো এটা মনত ভাল লাগে এনেইতো চিনি নাপাইছিলে না যে এইজন বোলে আমুকৰ তেখেতৰ দোকানত আমি খাবলৈ যাওঁ সেইটো এটা তেনেকৈ চিনাকিটো হৈছোঁ প্ৰায় কিন্তু এইখনৰ পৰা আকৌ মই কাপোৰৰ পৰা কৈছিলোঁ মই এইখনৰ পৰা সদায় আনটা কাৰোবাৰ কৰি পাইছোঁ মোক কিমান মানে মনটো মোৰ আনন্দ সেইটো কাৰণে কৈছোঁ যে মানুহকে বন্ধন গোটৰ পইচা ল'ব নালাগে বুলি কয় বহুতে কয় কিন্তু বন্ধন গোটৰ পৰাই মইতো আজি বহুত উঠিছোঁ সেইখিনি ক্ষেত্ৰত মানে আপুনি বন্ধন গোটকো অকণমান মই ধন্যবাদ দিব লাগিব কাৰণ তেওঁৰ পৰা মই চলিছোঁ আজিও চলি আছোঁ এতিয়া নাই বুলি নকওঁ ইয়াৰ আগতে আপুনি কি কাম কৰি আছিলে এনেকুৱা ধৰি লওক এইখনৰ আগতে মই এখন জোতা চেণ্ডেলৰ কাৰোবাৰ কৰিছিলোঁ আৰু প্লাছ মই সেইবিলাক কাৰোবাৰ বন্ধ কৰি পেলাই আকৌ মই ৰঙৰ কাৰোবাৰ কৰিছিলোঁ ৰঙৰ মানে মানুহৰ ঘৰত পেইণ্টিং কৰিছিলোঁ কিন্তু তাৰপিছত দেখিলোঁ যে নাই ব্যৱসায়টো নিজ স্বাধীন আজি মোৰ ব্যৱসায় যিমানে কৰি মোৰ নিজৰ স্বাধীন মোৰ নিজৰ ঘৰলৈ আহিব কিন্তু কাৰো কথা শুনিব নালাগে সেইকাৰণে মই এই ব্যৱসায়টো কৰিলোঁ তাৰমানে ব্যৱসায় জখলাডাল আপোনাৰ ওপৰত যেনেকৈ আপুনি এটা চাকৰি কৰিলে যিমান এটা দৰমহা থাকিব ধৰি লওক সিমানটোলৈকে পাব কাৰণ ব্যৱসায়টোত আপোনাৰ হয়তো লাখ টকা পাবলৈ আছে প্ৰতিজনে আপোনাৰ পজিটিভ দিশে মনত ভাৱ লৈ আপোনালোকে ব্যৱসায় ষ্টাৰ্ট কৰক আপুনি মনত ভাবি নাথাকিব বোলে আজি কৰিম কাইলৈ কৰিম পৰহিলৈ কৰিম তেনেকৈ যদি আপুনি ভাবি থাকে তেতিয়া কি হয় এটা কথা চাব আপোনালোকে যিজনে আগতে কৰে তেখেতৰ কিছুমান এক্সপিৰিয়েঞ্চ বাঢ়ে আৰু তেখেত সদায় আগবাঢ়ি যায় আপুনি ভাবি থাকোঁতেই আপোনাৰ ছেকেণ্ড আহি আপোনাৰ কামটো লৈ আৰু তেখেত আগলৈ গুচি যায় আৰু আমাৰ সমাজত বহুতে এনেদৰে মনত কুণ্ঠাবোধ লৈ আপোনাৰ ভবা চিন্তাৰ মাজতে সময় কটাই দিয়ে আৰু অযথা সময় ক'ৰবাত বহি সময় কটাই দিয়ে তেন্তে আপোনাৰ সেই মূল্যৱান সময়খিনি আপুনি নিজৰ কামত ব্যৱহাৰ কৰি উঠি অহা দিনবোৰত আৰু আপুনি দুগুণ উৎসাহেৰে কাম কৰি যাব পাৰিব আৰু আপোনাৰ লগতে আপোনাৰ 10জনক আপুনি সংস্থাপনো দিব পাৰিব যদি আপোনাৰ ব্যৱসায়টো ভাল হয় কাইলৈ আৰু বেলেগ এজনকো ইয়াত সংস্থাপন দিব পাৰিব